মই অফিচৰ কামৰ কাৰণে আহিছিলোঁ। কি অফিচ এইটো? এইটো এগ্ৰিকালচাৰ অফিচ। এগ্ৰিকালচাৰ অফিচ, কৃষি বিভাগৰ ন? কৃষি বিভাগৰ। ইয়াতে পাইছে নেকি কাৰোবাক? নাই, কোনো মানুহ লগ পোৱা নাই। মানুহ নাই? নাই। কি ক'ব, মানে সময়মতে ইয়াত মানুহ নাহে নেকি? মোৰতো এনেকুৱাই লাগে যে সময়মতে কোনো কৰ্মচাৰী নাহে, অঁ, কাৰণ মই আহি যে লগ পোৱা নাই জানো। কেইটা বাজে এতিয়া? এতিয়াতো প্ৰায় 10টাই বাজে। 10টাই বাজেই আৰু। তেওঁলোকে যোৱাকালি কিন্তু কৃষিমন্ত্ৰীয়ে কৈছে যে পীযুষ হাজৰিকাই যে বিষয়াসকল যদি 9:30 বজাৰ ভিতৰত যদি উপস্থিত নহয় তেওঁলোকৰ কিন্তু বিষয়াসকলৰ বিৰুদ্ধে কিন্তু গোচৰ ৰুজু হ'ব। কি ক'ব? সেইটোতো ল'বই লাগে, কাৰণ তেওঁলোকৰ পৰা একশ্যন ল'বই লাগিব, কাৰণ তেওঁলোকে নিয়ম মতে অফিচতো উপস্থিত নহয়। 9টাত অফিচ খুলিব লাগিছিলে। বৰ্তমান কি দেখা পালে আপুনি? মইতো এজনো মানুহ দেখা নাপালোঁ। তালা মাৰা, কাৰ্যালয় তালা মাৰা। কাৰ্যালয় তালা মাৰা। প্ৰায় 10টা বাজিলে কিন্তু কাৰ্যালয় তালা মাৰা। কিহৰ কাৰণে আহিছিলে আপুনি? মোৰ কিবা এটা কাম আছিলে SDO অফিচত, SDO ছাৰৰ লগত। কি নাম SDOৰ? অৰিহণ ভূঞা। আচ্ছা আচ্ছা, তেখেতেও নাই অফিচত? নাই, লাগ নাপালোঁ। কিবা অভিযোগ আছে নেকি ইয়াৰে আগৰে? অভিযোগ কি, আমি এইটো আহি কেতিয়াবা লাগ পাওঁ, কেতিয়াবা লাগ নাপাওঁ। আজি লাগ পালে নে নাই? নাপালোঁ। কিমানজন আছে কৰ্মচাৰী বৰ্তমান, দেখা পাইছে নেকি কিবা? এজনো নাই, জিৰ'। এতিয়া মইতো আছোঁৱে, তাৰপিছত কেইটা বাজে এতিয়া সময়? সময় সম্ভৱ 9:40 পাৰ হ'ল। 9:42 বাজে এতিয়া। আপোনালোকৰ কৃষি বিষয়াজন উপস্থিত হৈছে নেকি? নাই, এতিয়ালৈকে আহি পোৱা নাই। কি নাম তেখেতৰ? উপানন্দ পাটোৱাৰী। উপানন্দ পাটোৱাৰী। ক'ত থাকে তেখেতে? তেখেতৰ ঘৰটো হাউলি বুলি শুনিছোঁ। হাউলি। অহা নাই এতিয়ালৈকে ন? কিমানজন ষ্টাফ আছে আপোনালোকৰ? 8জন। বড়োবাবু আহিছে নেকি আপোনালোকৰ? বড়োবাবু আহি পোৱা নাই। কি নাম বড়োবাবুৰ? দিগন্ত দাস। দিগন্ত দাস। ক'ত থাকে তেওঁ? এইটো বৰপেটা। বৰপেটা। মানে সঠিক সময়মতে আহি নাপায় নেকি? এনেই তেওঁলোকে 10টা বজাতো ফ'ল' কৰে। যোৱাকালি পীযুষ হাজৰিকাই কৈছে যে কৃষি বিভাগৰ যিসকল কাৰ্যালয়সমূহ আছে, এই কাৰ্যালয়সমূহত সময়মতে উপস্থিত হ'ব লাগিব বোলে 9:30, নহ'লে কিন্তু কৃষি বিভাগৰ ওপৰত কিন্তু গোচৰ ৰুজু হ'ব। হয়তো নিউজটো বাতৰি নাচায় নেকি আপোনালোকে? মই নিজেও চোৱা নাই। আপুনিও চোৱা নাই? মইতো 10টা বজাই ফ'ল' কৰোঁ সদায়। 10টা। এই আপুনি কেইটাত উপস্থিত হ'লে? মইতো 9টা কিমানত আহি গ'লোঁ। 9:36 আহি পাইছে আপুনি? 36 মানত এনেকৈ আহিব। এনেকৈ 10টাটো ফ'ল' কৰি আহোঁ মই। যোৱাকালি বাতৰি চোৱা নাই আপোনালোকে? নাই চোৱা।